পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ চান জুৰিয়া হাতীকো বলাব পাৰোঁ মই তোমাক বলাবলৈ নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ৰিকুপৰ্ণ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গম পাইছে এতিয়া ড্ৰেছ দেখি পেলাই চাগে। বৰ্তমান আজি বহাগ মাহৰ 1 তাৰিখ মানে আজি বিহু আৰম্ভ হৈছে আমাৰ ইয়াত বুলি নহয়, সৰ্ব পৃথিৱীতে বিহু আয়োজন কৰা হৈছে। বৰ্তমান আছোঁ এতিয়া মই নিজৰ জন্মস্থলী যি আছে মানে গোলাঘাটত, আৰু গৈ আছোঁ বিহু উদযাপন কৰিবলৈ, মানে বিহু মাৰিবলৈ। আৰু মোৰ লগত সকলোফালে একদম নাচনীয়ে ভৰি আছে, একদম সকলো চবেই বিহু মাৰিবানে আজি? মাৰিম। চ' আমি এতিয়া গৈ আছোঁ বিহু মাৰিবলৈ। আমি আগত গৈ থাকোঁ যিমান পাৰোঁ, আৰু আমাৰ গাঁৱতে বিহু মাৰি আছে এফালে। আমি গৈ পেলাই বিহুত জইন কৰিমগৈ যিমান পাৰোঁ। চেষ্টা কৰি আছোঁ আমাৰ অসমীয়া যি বাপুতিসাহোন বিহুটো আছে, বিহুটো ৰক্ষা কৰিবলৈ, আমাৰ মাজত ৰক্ষা কৰি ৰাখিবলৈ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ নিজৰ বাৰ্থ প্লেচ গোলাঘাটৰ মুদৈ গাঁৱৰ পৰা। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'।
আছে আকৌ ৰাইজলৈ দিয়ক ৰাইজ প্ৰজালৈ হুঁচৰি মাৰিছো টকা দিয়ক সো বন্ধুসকল আমি এনেধৰণে আমাৰ যি অসমীয়া সংস্কৃতি আছে সংস্কৃতি ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া বৰ্তমান দেখাবলৈ আমি আমাৰ গাঁৱৰে এঘৰত বিহু মাৰি পেলাই শেষ কৰিলোঁ, হয়নে? আৰু আছে গোটেইখিনি আমি এনেধৰণে প্ৰত্যেক ঘৰ মানুহতে এনেধৰণে আমি বিহু মাৰি পেলাই আমাৰ যি অসমীয়া সংস্কৃতি আছে সংস্কৃতি আমি একেলগে ৰক্ষা কৰি আছোঁ। আৰু এয়া আমাৰ তালিয়া আৰু ঢুলীয়া এনে গ'ল নামটো কি আছিলে? ভাৰ্গৱ হাজৰিকা। একদম সৰুৰ পৰা বহুত ধুনীয়া ঢোল বজায়, সৰু এতিয়া মোৰ মানে ওখ হৈ গ'লগৈ গৈ হয়নে? ঠিক আছে, তো আমি এনেধৰণে আমাৰ যি অসমীয়া সংস্কৃতি আছে সংস্কৃতি ৰক্ষা কৰি আছোঁ। আৰু আপোনালোকৰ কেনেধৰণে বিহু চলাই আছে কমেণ্ট কৰি পেলাই জনাব, কেনেধৰণে বিহু মানে পালন কৰি আছে আপোনালোকে। যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ, সকলোখিনি পাৰফেক্ট নহয় ফাৰ্ষ্ট অফ অল। আৰু আজিলৈ ইমানতে এইটো ভিডিঅ' সমাপ্ত কৰিছোঁ। মই ৰিকুপৰ্ণ শইকীয়া ফ্ৰম গোলাঘাট মদৈগাঁও। বাই বাই। আৰু বাই বাই টাটা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে।